নাই কাৰণে মোৰ গাড়ী আৰু দাড়ি অনলাইন কথা পাতিবলৈ নাই মোৰ ধুনীয়া নাৰী কিহৰ সংজ্ঞা মানে সেই আপোন মানুহ কাক বোলে কৈছি তই মোক আপোন মানুহ অঁ যাক বেছি ভাল পোৱা যায় সিহে আপোনা এই নহয় তাৰো এটা সত্য আছে কি ক আমি লেট্ৰিনত হাগি বহি থাকিলে যদি কোনোবাই ফোন কৰে আৰু যাৰ ফোনটো ৰিচিভ কৰি আমি ক'ব পাৰোঁ এই ৰহে মই হাগি আছোঁ সেইটোৱে আপোন মানুহ আৰে তই মোক আপোন মানুহৰ সংজ্ঞা চলাবা ইচ্ছা হোৱা নাই নেকি ভাল লাগছে দি থাকা এনেকে অ' দিও অঁ দাদা কওক কিমান স্পীডত চলিছে এই এই কিমান স্পীডত চলিছে মানে মোৰ জ্বালা হৈছে বাবা আৰে কি গোটেই কাষ্টমাৰ কেইটা ফোন মাৰি আছে অঁ আজি কেবিও দিব পৰা নাই পিছে ভদাটো স্পীড কিমানে আজি সেই আমাৰ স্পীডটো জানাহে আমাৰ সেই যদি কিবা কেবিতকেও যদি তলত কিবা মাৰ্কা আছে অঁ আৰু তলত চলি আছে আৰু এটা কথা হৈছে নহয় কি আমাৰ কোম্পানী কিজানি তহঁতৰ মালিকৰ তাত বন্ধকত যাব অঁ কাৰণ কিয় জানানে হা এই আমাৰ টাৱাৰ ফেইলাৰৰ কাৰণে বহুত হ'ব লগা বিয়া বোলে কেঞ্চেল হৈ গৈছে ভাৰতবৰ্ষত অঁ বহুত তিৰি মানুহৰ বোলে ব্ৰেকআপ হৈছে নেট নাপায় নেট নাপায় অঁ অঁ নেটৱৰ্ক গম পাইছা কি কয় অ' জিঅ' অঁ ইমান কিয় মনমত থাকে ভাই এই নকবি ভাই মোৰ জীৱনত কিবা সুখ চুখ নাইবই নেকি এই মিছা কথা হা প্ৰত্যেক মানুহৰ জীৱনত এদিন নহ'লে এদিন সুখ আহিবই অঁ হেৰি শুনছা মোৰ জীৱনতো কিজানি সুখ আহিছিলে সেইদিনা কিজানি মই ঘৰতে নাছিলোঁ কি ক নহ'লে ঘুমাই আছিলোঁ হা ঐ বৰা আহ তই মোক এটা সংজ্ঞা দিব পাৰিবি নে ঐ কিহৰ সংজ্ঞা ঐ কিহৰ সংজ্ঞা মানে সেই আপোন মানুহ কাক বোলে কৈছি তই মোক আপোন মানুহ অঁ যাক বেছি ভাল পোৱা যায় সিহে আপোনা এই নহয় তাৰো এটা সত্য আছে কি ক আমি লেট্ৰিনত হাগি বহি থাকিলে যদি কোনোবাই ফোন কৰে আৰু যাৰ ফোনটো ৰিচিভ কৰি আমি ক'ব পাৰোঁ এই ৰহে মই হাগি আছোঁ সেইটোৱে আপোন মানুহ আৰে তই মোক আপোন মানুহৰ সংজ্ঞা চলাবা ইচ্ছা হোৱা নাই নেকি হয় জিঅ' ঐ বৰা কথা এটা সুধো পাৰিবিনে তই কথা এটাই সোধ মই নোৱাৰা কথা কি আছে অঁ তইতো পুৰা এক্সপাৰ্ট একেবাৰে বাঘ টাইগাৰ কওঁ চায়েৰী ক'ব পাৰিবিনে মোক চায়েৰী অঁ পাৰিমতো কওঁচোন ক'ব লাগে নেকি অঁ ৰেল চলে উকিয়াই বাহ বাহ টেম্পু চলে জঁপিয়াই বাহ 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 ধুনীয়া ছোৱালী ৰক্ত পাং গুলে টপিয়াই বাহ বাহ বুৰ্বক বনাইছে এতিয়া বুজি পালি তই মোক ঠাট্টা কৈছাতো দেচোন তই পাৰা যদি কৈছোঁ চায়েৰী এটা মই শুনো কওঁ দস্তুৰ মত পাৰিম মই কওঁচোন কওঁ মই নোৱাৰা কথা আছে নেকি কওঁচোন বাৰু চাওঁ নাই কাৰণে মোৰ গাড়ী আৰু দাড়ি অনলাইন কথা পাতিবলৈ নাই মোৰ ধুনীয়া নাৰী এইটোৱে মোৰ দুখৰ বাণী অ' জিঅ' ঐ ভৰা চিৰিয়াছ কথা এটা সুধিম দেই এইবাৰ চিৰিয়াছ কথা হাঁহিও নেদবি কিন্তু তই কৈছোঁ কওঁ মই কিন্তু লাইফত একবাৰে চিৰিয়াছ হৈ পাইছোঁ দেই চকু মেলা ডাইৰেক্ট হস্পিটেলত আকৌ দাদা কওঁ 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 আচ্ছা হেৰি আমি ল'ৰাবিলাকৰ কথা কৈছোঁ অঁ আমি যেনেকৈ ভাবোঁ বোলে ভালকৈ পঢ়া শুনা কৰিম পঢ়া শুনা কৰি পৰীক্ষা ভালকৈ পাছ কৰিম অঁ পৰীক্ষা ভালকৈ পাছ কৰিলে আমি ভালকৈ ইণ্টাৰভিউ দি ভাল চাকৰি এটা পাম অঁ নাইবা ভাল ব্যৱসায় বাণিজ্য কৰিম কৰিম অঁ তাৰপিছত আমাৰ এইটো আহি থাকিব আহি থাকিব দৰমহা পাই থাকিম অঁ মা দেউতাক সুখত ৰাখিম ৰাখিম ধুনীয়া ছোৱালী এজনীৰ লগত বিয়াত বহিম অঁ ঘৰ সংসাৰ সুখৰ কৰিম অঁ হয় হয় আমি যেনেকৈ এই কথাবিলাক ল'ৰাবিলাকে ভাবি থাকোঁ অঁ ছোৱালীবিলাকে ভাবে নেলাগে তই ভটা এটা কথা কওঁৱেই আমি ভাবোঁ এইবিলাক কথা অকল আমিহে ভাবোঁ কিন্তু নহয় হেৰিয়ে ভটা অঁ স্বাৱলম্বী হোৱাৰ সপোন কেৱল ল'ৰাই নহয় ছোৱালীবিলাকেও ৰাখে সিহঁতেও বিচাৰে কিবা এটা কৰি মাক দেউতাকক সুখত ৰখাটো